Welcome to our YouTube channel. আজি আমি ডিসকাস কৰিম দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.3 যেটো অনুশীলনীত আমাৰ আলোচনা হ'ব বৰ্গ সম্পূৰণ পদ্ধতি। তোমালোকৰ আগৰ যেটো ভিডিও আছিল অৰ্থাৎ এপিসোড নাম্বার 2 হেতুত আমি উৎপাদক বিশ্লেষণৰ সহায়ত কেনেকৈ দ্বিঘাত সমীকৰণৰ মূল বাহিৰ কৰা হয় সেই বিষয়ে আলোচনা কৰিছিলো। তো এইটো ভিডিওত আমি বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিম বা ইয়াৰে পৰা যি সূত্ৰ এটা বাহিৰ হ'ব তাক দ্বিঘাত সূত্ৰ বুলিও কোৱা হয়। দ্বিঘাতৰ যেটো আদৰ্শ ঠাঁচ ax square plus bx plus c equal to 0 ইয়াতে কি হ'ব নোৱাৰে a কেতিয়াও 0 হ'ব নোৱাৰে এটো আমি নিশ্চয় জানো। ইয়াক কি কৰিম এইটো আমি এইটো ফৰ্মুলাত লৈ যাম a plus b whole square equal to a square plus twice ab plus b square এইটো ফৰ্মুলাত লৈ যাম। হেতুৰ কাৰণে আমি কি কৰিব লাগিব এই গোটেই সূত্ৰটোক a ৰে কি কৰিম ডিভাইড কৰিম। ইয়াতে যদি a ডিভাইড কৰো কি হ'ব a ক্যান্সেল যাব অকল x স্কয়াৰ থাকিব। ইয়াতে কি থাকিব bx ডিভাইডেড বাই a plus c by a equal to 0 by আসলতে a হ'ব লাগে কিন্তু a দিয়া নিদিয়া একে কথা হ'ব। এতিয়া আমি এইটো হাৰিক আমি কি কৰিম এইটো ax square plus twice ab plus b square ফৰ্মুলাত লৈ যাম। লৈ গলে কি হ'ব এনেকৈ হ'ব x square plus twice a মানে কি আছিল x into b মানে ইয়াতে কি আছে b by a কিন্তু কি হল ইয়াতে যেহেতু 2 বেছি আহি গল সেই কাৰণে আমি ইয়াতে কি দিব লাগিব twice a। এতিয়া x square অৰ্থাৎ a square plus twice ab ইয়াতে b কি হৈছে b by twice a b by 2a ফর্মুলা মতে কি হ'ব হোল স্কয়ার তাহলে কি হ'ব a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার আৰু এফালে এটো যেটো আমি এক্সট্ৰা কৈ লিখিছো এটো প্লাস কৰিছো এবাৰ আনএবাৰ কি কৰিব লাগিব মাইনাস b বাই টুৱাইস a হোল স্কয়ার এফালে কি আছে প্লাস c বাই a ইকুৱেল টু 0। এতিয়া আমাৰ কেতিয়াবা কোৱেশ্চন হ'ব পাৰে যে মনত কোৱেশ্চন হ'ব পাৰে যে প্লাস b বাই টুৱাইস a হোল স্কয়ার কিয় লিখিলো এটো আমাৰ ফৰ্মুলাত বহুৱাৰ কাৰণে যেনেকৈ b স্কয়ার a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার আছিল তেনেকৈ ইয়াতেও x স্কয়ার প্লাস টুৱাইস x ইনটু b বাই টুৱাইস a প্লাস b বাই টুৱাইস a হোল স্কয়ার। এতিয়া এবাৰ প্লাস কৰিছো এবাৰ মাইনাস কৰিছো আমি ক্যান্সেল কৰিলে হে আগৰ যেটো হাৰি আছে এটো হাৰিয়ে পাম আৰু এই 2 ক্যান্সেল কৰিলে কি থাকিব b by a আৰু এটা x থাকিব গতিকে এই আগৰ হাৰিৰ লগত নিশ্চয়কৈ মিলিছে। এতিয়া তোমালোকে চোৱা এইটো মানে এইখিনি মানে আমি কি লিখিব পাৰো এটা ফৰ্মুলা লিখিব পাৰো হেতু হৈছে কি x plus b by 2a whole square আৰু a minus b square by twice a এটো হুফালে লৈ গলে কি হ'ব মাইনাস টু প্লাস হ'ব আৰু b square divided by কি হ'ব 4 2 to যা 4 আৰু a ৰ ওপৰত স্কয়াৰ হলে a square minus plus c by a আছিল এটো ইফালে লৈ গলে কি হ'ব minus c by a। এতিয়া আমি কি কৰো a 4a square আৰু a ৰ কি কৰিম এলসিয়াম লম লসাগু ললে কি হ'ব 4a square আৰু এর যদি এলসিয়াম লও কি হ'ব 4a স্কয়ার। এতিয়া 4a স্কয়ার ইয়াতে এটা a আছে আৰু কি নাই বাকি তোমাৰ 4a স্কয়ার হ'ব লাগে ইয়াতে আছে a
গতিকে কি পূৰণ হ'ব 4a পূৰণ কৰিলে কি হ'ব 4a স্কয়াৰ হ'ব গতিকে এইখিনি তলে আৰু ওপৰে দুইফালে পূৰণ কৰিব লাগিব গতিকে এইফালে কি আছে b স্কয়াৰ মাইনাস ইয়াতে c আছে কিন্তু আৰু পূৰণ হ'ব কি 4a গতিকে হ'ব কি 4ac এইফালে আছে x plus b by twice a whole square x plus b by twice a whole square to সেইফালে সমান চিহ্নৰ যেতিয়া আমি কি কৰিম বাওফালে সোঁফালে লৈ যাম তেতিয়া কি হ'ব √b square minus 4ac divided by 4a square square to হেফালে লৈ গ'লে কি হ'ব √, হ'ব চাই দিম গতিকে x plus b by twice a equal to plus minus √b square minus 4ac divided by 2a এতিয়া কোৱেশ্চনটো হ'ল যে প্লাস মাইনাস কিয় আহিল যেহেতু √2 b স্কয়ার minus 4ac ৰ ওপৰত আছে কিন্তু এই তলৰ যেটো টুৱাইছে অৰ্থাৎ 4a স্কয়াৰ আছিল হে 4a স্কয়াৰৰ পৰা কি হৈছে √2 কেনসেল হৈ কি হ'ল প্লাস মাইনাস 2a স্কয়াৰ এটো প্লাস মাইনাস এই কাৰণে হ'ব পাৰে কাৰণ √4 ৰ বৰ্গমূলটো 2 হ'ব পাৰে আকৌ -2 হ'ব পাৰে অৰ্থাৎ +2 হ'ব পাৰে -2 হ'ব পাৰে এই কাৰণে 2 স্কয়াৰ বা -2 স্কয়াৰ ইকুৱেল টু সব সমানে হ'ব গতিকে 4 হ'ব এই কাৰণে কি কৰা হয় প্লাস মাইনাস বহোৱা হয় এতিয়া x ৰ মান যেটো আমাৰ লাগে গতিকে প্লাস b by twice a এটো যদি আমাৰ সমান চিহ্নৰ সোঁফালে লৈ যাও কি হ'ব -b by twice a plus minus √b square minus 4ac divided by twice a এতিয়া 2a common 2a আৰু এইফালে কি হ'ল -b plus minus √b square minus 4ac ইয়াতেও x ৰ মানটো কি আছে দুটা হৈ আছে কেনেকুৱা এটা প্লাস বাহিৰ হ'ব আৰু এটা কি হ'ব মাইনাস বাহিৰ হ'ব আসলতে এই ফৰ্মুলাত এইখিনিকে অৰ্থাৎ ইয়াকে কোৱা হয় কি দ্বিঘাত সূত্ৰ এইটোকে দ্বিঘাত সূত্ৰ বুলি কোৱা হয় কিন্তু ইয়াতে আমি x ৰ মান দুটা বাহিৰ কৰিব পাৰিম x কি হ'ব -b plus √b square minus 4ac divided by twice a বা x equal to ইয়াতে আগতে প্লাস মাইনাস আছিল ইয়াতে প্লাস বহাইছো আৰু ইয়াতে কি হ'ব -b minus √b square minus 4ac divided by 2a গতিকে এইখিনিয়ে ইয়াক কোৱা হয় দ্বিঘাত সূত্ৰ b square minus 4ac ইয়াতে ইয়াৰ কন্ডিশন নাম্বার 1 যদি b square minus 4ac greater than 0 হয় যদি greater than 0 হয় তার মানে কেনেকুৱা suppose b এর ভ্যালু 6 a এর ভ্যালু 1 c এর ভ্যালু 2 তেনেহলে এই ক্ষেত্ৰত b স্কয়ার minus 4ac এইটো ফর্মুলা যদি মই a এর ভ্যালু b এর ভ্যালু আৰু c এর ভ্যালু বহাও b মানে কিমান আছে 6 গতিকে 6 স্কয়ার minus 4a a মানে 1 আৰু c মানে 2 তো ইয়াতে কি হ'ব 6 6 36 minus 4 1 4 4 2 8 36 minus 8
ইকুৱেল টু 28 নিশ্চয় এইটো কি হৈছে শূন্যতকৈ ডাঙৰ হৈছে ঠিক আছে তো শূন্যতকৈ যদি ডাঙৰ হয় তেনেহলে কি হ'ব ইয়াৰ স্পষ্ট যদি 28 টো কি হৈছে নিশ্চয় বাস্তৱ গতিকে ইয়াৰ কি হ'ব ইয়াৰ স্পষ্ট দুটা বাস্তৱ মূল থাকে তাৰ মানে কি হ'ব b স্কয়াৰ মাইনাস 4ac ৰ ভ্যালুটো যদি 0 তকৈ ডাঙৰ হয় তেনেহলে কি হ'ব দুটা বাস্তৱ মূল থাকিব নাম্বার 2 কন্ডিশন যদি b স্কয়ার মাইনাস 4ac যদি b স্কয়ার মাইনাস 4ac ইকুয়াল টু 0 হয় তেনেহলে কি হ'ব বাস্তৱ মূল দুটা সমান হ'ব বাস্তৱ মূল দুটা সমান হ'ব নাম্বার 3 যদি b স্কয়ার মাইনাস 4ac লেস দ্যান 0 তা 0 তকৈ যদি সৰু হয় অৰ্থাৎ ভ্যালু বিলাক যদি -26 -1 মাইনাস থাকিলেই তাৰ কি হ'ব কোনো বাস্তৱ মূল নাথাকে কোনো বাস্তৱ মূল নাথাকে গতিকে একেটা আছিল দ্বিঘাত সমীকৰণৰ যেটো সূত্ৰ আছিল সেই সূত্ৰত থকা সৰু এটা সূত্ৰ আছিল b স্কয়াৰ মাইনাস 4ac এই সূত্ৰটোক আসলতে দ্বিঘাত সমীকৰণৰ বিবেচিকা বা ভেদ নিৰূপক বুলিও কোৱা হয় অনুশীলনী 1ত আছে 4.3 ৰ 1ত আছে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণৰ মূল যদি বৰ্তে উলিওৱা এতিয়া কোৱেশ্চন নম্বৰ 1ত আছে 1 নম্বৰৰ 1টোত আছে 2x square minus 7x plus 3 2x square minus 7x plus 3 equal to 0 ইয়াক প্ৰথমতে কৈছে কি যে ভেদ নিৰূপক পদ্ধতি অৰ্থাৎ যদি বৰ্তে বুলি কৈছে সেই কাৰণে ইয়াত তুমি এনেকৈ লিখিব পাৰা ইয়াত a equal to 2 আছে এইটো b equal to -7 c equal to 3 যেহেতু আমাৰ দ্বিঘাত সমীকৰণটো এনেকুৱা ধৰণৰ আছিল ax square plus bx plus c equal to 0 গতিকে x square ৰ হৰকটো a আছিল x ৰ হৰকটো -7 আৰু ধ্ৰুবক পদটো কি আছে 3 গতিকে তুমি কি কৰিবা এতেকে b square minus 4ac b মানে কিমান আছে -7 whole square minus 4a a মানে 2 c মানে 3 7 7 जा 49 minus 2 4 जा 8 8 3 जा 24 equal to 25 গতিকে এটো কি হ'ব greater than 0 অৰ্থাৎ বৰ্তে যদি বৰ্তে কোৱেশ্চন হয় এটো কি হ'ব বৰ্তে এতিয়া আমি কি কৰিম যেটো বৰ্গ সম্পূৰণ পদ্ধতি হে পদ্ধতিৰ সহায়ত এই ভিডিওটো আমি কৰিম
এটো কি হইছে বর্তে বর্তে হলে কি হবে এতিয়া সমীকরণটো তুমি ধৰি লোৱা 2x² - 7x + 3 = 0 বর্গ সম্পূরণ পদ্ধতিত যেনেকৈ আমি x² সহগ আছিল a ৰে গোটেই সংখ্যাটো হৰণ কৰিছিলো এতিয়াও কি কৰিম যেহেতু ইয়াতে 2 আছে 2 ৰে এই গোটেই সংখ্যাটো হৰণ কৰিম সমান চিহ্নৰ বাওফালে সোফালে দুইফালে হৰণ কৰিম এতিয়া ইয়াক যদি আমি 2 ৰে হৰণ কৰো তেনেহলে কি থাকিব x² ইয়াতে যদি 2 ৰে হৰণ কৰো -7/2 x + 3/2 = 0 এতিয়া আমি এইটো ফর্মুলাত বহাম a + b sorry a minus b whole square equal to a square minus twice ab plus b square a formulat baham so yate ki hobo x square minus twice x ide 2a2 nasil kintu amar formular karone yate jehetu x square ase gotike yate a square twice a etu prothomote jai bohibo gotike prothomote tumi a twice x to bahai dila ete ki beshi ase 7 আছিল 7 দিলা ইয়াতে 7/2 আছিল কিন্তু আমি 2 এবাৰ নিলেখো কাৰণ a2 2 ক্যান্সেল করলে কি হ'ব 7x গতিকে ইয়াতে তুমি কি কৰা 4 দিয়া যদি 8 2 আৰু 4 এর মাজত 2 টাইম যায় তেনেহলে কি থাকিব 7/2 * x 7/2 * x বুজি পাইছা না এতিয়া প্লাস 7/4 whole square হে আগৰ নিচিনা এবাৰ যদি প্লাস কৰিছো এবাৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব 7/4 whole square plus 3/2 = 0 অকমান ওপৰত লিখি দিছো এফালে b square minus 4ac এর ভ্যালুটো কি আছিল এইখিনি এতিয়া এইখিনিক আমি লিখিব পাৰো x minus 7/4 whole square equal to এইটো কি হ'ব মাইনাস আছিল সমান চিহ্নৰ হেফালে লৈ গলে প্লাস হ'ব আৰু 7 7 যা 49 7 7 গুণ 49 আৰু 4 4 গুণ হল মাইনাস এটো প্লাস 3/2 আছিল হেফালে লৈ গলে মাইনাস 3/2 এতিয়া তুমি কি কৰা তোমালোকে চাবা দুইটাৰে হৰ 2 আৰু 16 আছে 2 আৰু 16 এর লসাগু হ'ব কি 16 গতিকে 16 এর লগত জাস্ট 1 মাল্টিপ্লাই কৰিলে হৈ গল আৰু ওপৰত কি হ'ব তেনে 49 মাইনাস এটুত কি হ'ব 2 লগত 8 পূৰণ কৰিব লাগিব গতিকে তলত যদি 8 পূৰণ কৰিব লাগে ওপৰতো 8 পূৰণ কৰিব লাগিব 8 3 যা 24 তেনেহলে কি হ'ব 25 ডিভাইডেড বাই 16 ইয়াতে কি আছে x plus minus 7/4 whole square এতিয়া কি কৰিব পাৰা হোল স্কয়ারটো এফালে লৈ গলে কি হ'ব root over হ'ব plus minus root over হ'ব x minus 7/4 equal to plus minus root over 25 divided by 16 equal to কি হ'ব plus minus 5/4 x minus 7/4 আছিল এতিয়া minus 7/4 এটো সমান চিহ্নৰ হোফালে লৈ গলে কি হ'ব 7/4 plus minus 5/4 4 আৰু 4 দুইটাৰ কমন ললে কি হ'ব 7 plus minus 5x এতিয়া এবাৰ প্লাস আৰু এবাৰ কি কৰিম মাইনাস x equal to
এবাৰ যদি প্লাস কৰা সাপোজ এনেকৈ প্লাসটো লম 7 plus 5 divided by 4 12 divided by 4 equal to 3 আকৌ x equal to 7 minus 5 divided by 4 equal to 7 minus 5 equal to 2 divided by 4 2 এৰে 1 time 2 time then 1 by 2 এতে কি হ'ব therefore মূল দুটা বাহিৰ কৰিব দিছিল গতিকে নিৰ্ণয় মূল হ'ব কি 1 by 2 আৰু এটা আছিল কি 3 তোমালোকে চাব পাৰা সন্মুখত যদি কিতাপখন আছে কিতাপত আছে 4x square plus 4 root over 3x plus 3 equal to 0 এটো কি কৰিব লাগে বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিব লাগে ইয়াতে আমাৰ এটো যেটো দ্বিতীয় যেটো পদ অৰ্থাৎ মধ্যপদৰ সন্মুখত কি আছে প্লাস চিন আছে এটো কি ফৰ্মুলাত যাব a plus b whole square equal to a square plus twice ab plus b square এটো ফৰ্মুলাত যাব গতিকে এটো ফৰ্মুলাত যোৱাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে তোমালোকে যদি চোৱা 4 আছে ইয়াতে আগতে যেনে কৈ ax square plus bx plus c এনেকুৱা সমীকৰণত আমি কি কৰিছিলো a ৰে বা x square যেটো হৰক আছিল হে হৰৰে হৰণ কৰিছিলো কিন্তু ইয়াতে হে হৰণ কৰাৰ আমাৰ প্ৰয়োজন নাই কিয় প্ৰয়োজনখিনি নাই তাৰ মানে ইয়াতে 4 টো ইতিমধ্যে বৰ্গ সংখ্যা এটা হৈ আছে যেটোৰ বৰ্গমূল হল 2 গতিকে এটোক আমি এনেকৈ লিখিব পাৰো 2x whole square 2 to যা কি হ'ব 4x square plus 2 into 2x into root over 3 এতিয়া তোমালোকে চাবা 2 into 2 4 হ'ব আৰু root over 3 4 root over 3 আৰু আছে x গতিকে 4 root over 3x plus হে আগৰ নিচিনা ইয়াতে যেনেকৈ a square plus twice ab হল এতিয়া b square b টো কিমান আছে root over 3 গতিকে plus root over 3 whole square minus root over 3 whole square plus a to root over a to 3 আহিব equal to 0 গতিকে এইখিনি মিলি আমাৰ ফৰ্মুলা হৈছে কি a minus b whole square অৰ্থাৎ a এর ঠাইত কি আছে 2x plus root over 3 whole square minus বা আমি মাইনাস নিদেই গোটেই সংখ্যাখিনি আমি কি কৰিম হেইফালে লৈ যাম এই minus root over 3 whole square টো এইফালে লৈ গলে কি হ'ব plus root over 3 whole square কিন্তু square root over cancel যায় কি থাকিব 3 আৰু এফালে প্লাস 3 আছিল এটো হেফালে যায় কি হ'ব -3 আৰু নহলে এটো এফালেও কৰিব পাৰিম যে -3 plus 3 equal to 0 যেহেতু স্কয়ার রুট ওভার ক্যান্সেল গলে কি হ'ব অকল 3 টো থাকিব -3 plus 3 ক্যান্সেল গল গতি কি হ'ব 2x plus root over 3 equal to 0 স্কয়ার to দিব পৰা যাব ইয়াৰ নেক্সট লাইন টো থেৰি কৰি দি আছো 2x plus root over 3 equal to স্কয়ার to এফালে 0 ৰ ওপৰত লৈ গলে 0 হ'ব এতিয়া 2x plus root over 3 সমান চিহ্নৰ সোফালে লৈ গলে minus root over 3x equal to কি হ'ব minus root over 3/2 এতিয়া x ৰ আমি যদিও এটা ভ্যালু পাইছো কিন্তু যেহেতু সমীকৰণটো কি দ্বিঘাত সমীকৰণ গতিকে সো নিৰ্ণয় মূল হ'ব
নির্ণয় মূল ইকুয়াল টু মাইনাস রুট ওভার 3/2 মাইনাস রুট ওভার 3/2। গতিকে ছাত্র ছাত্রী এই হিসাবে তুমি বাকি আৰু যি চাৰিটা অংক আছে সেই চাৰিটা তোমালোকৰ কাৰণে থৈ দিলো, তোমালোকে এইটো কৰিবা। এতিয়া আমি কোৱেশ্চন নম্বৰ 3 যাও। 2 নম্বৰত কি দিছে যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন 1ত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা। 5 টো কৰি দিম। 1 or 5 to 2 or 5, গতিকে ডাইরেক্ট 5 নম্বৰটো কৰি দিছো। 5 নম্বৰটো আছে x স্কয়াৰ প্লাস 4x প্লাস 1, x স্কয়াৰ প্লাস 4x প্লাস 1 ইকুয়াল টু 0। ইয়াতে কি আছে, ইয়াত a ইকুয়াল টু কিমান আছে, x স্কয়াৰৰ হহক মানে a, গতিকে a ইকুয়াল টু কোনো কিছু নাই মানে 1 আছে। b equal to x or hog আছে 4 আৰু c আছে plus 1। এতিয়া আমাৰ দ্বিঘাত সূত্ৰ যেটো আছিল সেই সূত্ৰটোৰ মতে আমি বহাই দিম। সূত্ৰটো আছিল এনেকুৱা, দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এনেকৈ x equal to minus b plus minus root over b square minus 4ac divided by 2a। এইটো ফর্মুলাত আমি কি কৰিম, এই ভ্যালু কেটা বহাই দিলে কি হ'ব, x ৰ দুটা মান বাহিৰ হ'ব, অৰ্থাৎ সেই মান দুটাই হ'ব মূল। এতিয়া তোমালোকে ওপৰত চোৱা, ইয়াতে কি আছে মাইনাস b মানে কিমান 4 প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মানে কি 4 স্কয়াৰ মাইনাস 4a মানে 1, c মানে 1, twice a মানে 1। গতিকে এতিয়া 2 1 যা 2 minus 4 plus minus কি হ'ব 4 4 যা 16 minus 4 1 যা 4 4 1 যা 4, এইখিনি হল। এতিয়া minus 4 plus minus root over 12, 16 minus 4 equal to কি হ'ব 12 divided by 2। এতিয়া তোমালোকে যদি চোৱা minus 4 plus minus root over 12 to মই এনেকৈ লিখিব পাৰো 2 root over 3। কাৰণটো কি হ'ব যে 2 root over 3 মানে এনেকৈ হয় 2 square into 3 equal to 2 to the 4 4 3 যা 12, গতিকে root over 12 মানে মই এইটো লিখিব পাৰো 2 root over 3, গতিকে 2 root over 3 divided by 2। এতিয়া এই দুটাৰ পৰা 2 কমন লও, কি থাকিব -2 plus minus root over 3 divided by 2। এই 2 কেনসেল যাব, কি থাকিব -2 plus minus root over 3। এতেকে x equal to -2, যেহেতু প্লাস মাইনাস আছে ইয়াতে এবাৰ আমি লম প্লাস root over 3 নাইবা x equal to কি হ'ব -2 minus root over 3 এনেকুৱা হ'ব। গতিকে আমাৰ দুটা মূল হ'ব, মূল দুটা কি -2 plus root over 3 -2 minus root over 3 এনেকৈ কৰা হ'ব। এতিয়া আমি কি লিখিম, মূল দুটা হল নির্ণয় মূল -2 plus root over 3 -2 minus root over 3। গতিকে কোয়েশ্চন
কুৱেশ্যন নম্বৰ 2 5 2 পৰা মই এটাই কৰিছো এইটো ফৰ্মুলাত প্ৰতিটো অংকই হ'ব গতিকে তোমালোকে প্ৰতিটো অংক কৰাৰ কাৰণে চেষ্টা কৰিবা ইয়াৰ পিছৰ যেটো নাম্বাৰ হেতু নাম্বাৰলৈ আমি গুছি যাম এইবিলাক ঘৰত চেষ্টা কৰিবা যদি কিবা নোৱাৰা আছে কমেন্ট কৰি জনাবা কমেন্ট কৰি জনালে আমি নেক্সট এইবিলাকৰ উত্তৰ কৰি দিয়াৰ চেষ্টা কৰিম এতিয়া তোমালোকৰ সন্মুখত যদি কিতাপখন আছে তোমালোকে চাব পাৰা তলৰ কোৱেশ্চন নম্বৰ 3 তলৰ সমীকৰণবোৰৰ মূল উলিওৱা মূলটো বাহিৰ কৰিব লাগে নাম্বাৰ 1 আছে x - 1/x = 3 বাট কি হ'ব নোৱাৰে x does not equal to 0 এটা আমি কৰি দিম কি আছে নাম্বাৰ 1 x minus 1/x equal to 3 x does not equal to 0 x ৰ ভ্যালুটো কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে এতিয়া ইয়াক আমি কি কৰো লসাগু লওঁ এই x ৰ তলত কোনো কিছু নাই মানে 1 আছে আৰু এফালে আছে x আৰু 1 ৰ লসাগু কি হ'ব x হ'ব গতিকে আমি এনেকৈ লিখিম x আৰু এইটো x পূৰণ হ'ব x² - 1 = 3 গতিকে x² - 1 এই তলত থকা হৰণ x টো এই সংখ্যা গোটেই সংখ্যাটোৰ লগত হৰণ হৈ আছে সমান চিহ্নৰ সোঁফালে গলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ 3x হ'ব ইয়াক আমি একেফালে আনিম x² + 3 টো এফালে আনিলে কি হ'ব -3 - 1 = 0 এইটো সমীকৰণত এতিয়া আমাৰ সৰল হৈ আহিল এতিয়া এই সমীকৰণৰ পৰা আমি লিখিম ইয়াত a equal to কি আছে a মানে x² ৰ হহক x² ৰ হহকৰ লগত কোনো কিছুই নাই মানে কি আছে 1 আছে b মানে কি হ'ব x ৰ বাদে বাকি যিখিনি আছে গোটেইখিনি কি হ'ব b ৰ ভ্যালু অৰ্থাৎ -3 আছে আৰু c ৰ ভ্যালুটো কিমান -1 হৈছে এতিয়া তোমালোকে যেটো ইয়াৰ আগৰ যেটো অংক কৰিলো যেটো পদ্ধতিত অৰ্থাৎ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এতিয়া x equal to -b plus minus root over b square minus 4ac divided by twice a এইটো ফৰ্মুলাত আমি অংকটো কৰি দিম বুজি পাইছা না এতিয়া 2a এর ভ্যালুটো কিমান আছে এর ভ্যালুটো 1 minus b minus ইয়াতে ফর্মুলার এটা মাইনাস আছে তার পিছত b এর আগতো কি আছে এটা মাইনাস অর্থাৎ -3 আছে প্লাস মাইনাস root over b square b মানে -3 whole square minus 4a a মানে 1 c মানেও -1 গতিকে ইয়াক আমি এনেকৈ লিখিম 2 1 যা 2 তলত 2 এ হ'ব ইয়াতে কি হ'ব মাইনাস আৰু মাইনাস দুটা মাইনাস পূৰণ হলে কি হ'ব প্লাস হৈ যাব যেহেতু মাইনাসে মাইনাসে প্লাস বা প্লাস আৰু মাইনাস যদি থাকে আৰু পূৰণ থাকিলে সেই দুটা কি হ'ব প্লাসে মাইনাসে মাইনাস বা মাইনাস প্লাসেও মাইনাস হয় কিন্তু ইয়াতে কি আছে যেহেতু মাইনাস মাইনাস আছে গতিকে মাইনাস মাইনাস থাকিলে কি হ'ব +3 প্লাস মাইনাস দি দিলো root over এতিয়া 3 3 যা 9 ইয়াতে যেহেতু মাইনাস দুইটাৰ আগতে মাইনাস আছে যে -3 into -3 এই ক্ষেত্ৰত কি হ'ব মাইনাস মাইনাস প্লাস আৰু 3 3 যা 9 গতিকে +9 ইয়াতে কি হ'ব -9
মাইনাসে মাইনাসে প্লাস হয়ে যাব সো 4 1 যা 4 4 1 যা 4 এতিয়া 3 plus minus root over 9 plus 4 equal to 13 divided by 2 so এতিয়া ইয়াক আমি ভাগ কৰিব নোৱাৰো 13 যেহেতু এটা এটা মৌলিক সংখ্যা হয় গতিকে ইয়াক আমি বিভাজন কৰিব নোৱাৰো সেই কাৰণে আমি এইখিনিতে ইয়াৰ কাৰ্যখিনি হেক এতিয়া আমি কি কৰিম এনেকৈ therefore এবাৰ x ত ইয়াতে প্লাস মাইনাস এবাৰ প্লাস আছে এবাৰ মাইনাস আছে গতিকে তুমি এবাৰ প্লাস লব লাগিব আৰু এবাৰ কি কৰিব লাগিব মাইনাস লব লাগিব তেতিয়া হে দুটা মূল বাই হ'ব 3 plus root over 13 divided by 2 নাইবা x equal to কি হ'ব x equal to 3 minus root over 13 divided by 2 গতিকে তোমাৰ দুটা মূল বাই x ৰ দুটা মান বাই হৈছে হেটো হৈছে 3 plus 13 divided by 2 আৰু এটা আছে কি 3 minus 13 divided by 2 গতিকে দুটা ভ্যালু বাহিৰ হল x ৰ কাৰণে দুটা মূল সো নিৰ্ণয় মূল 3 plus root over 13 divided by 2 আৰু আছে 3 minus root over 13 divided by 2 ভিডিওটো যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ প্ৰতিটো সাবস্ক্ৰাইবে আমাক ভিডিও বনোৱাত সহায় জনাব